যত্ন কৰিলে ৰত্ন পায়। আপোনাৰ যদি কিবা এটা কৰাৰ অদম্য হেঁপাহ আছে আৰু আপুনি যদি সেই কাম কৰিম বুলি মন থিৰাং কৰি লৈছে, তেতিয়াহ'লে হাজাৰ বাধাইও আপোনাক সেই লক্ষ্যত উপনীত হোৱাত হেঙাৰৰ সৃষ্টি কৰিব নোৱাৰে। এই কথাকে প্ৰমাণ কৰা এগৰাকী মহিলাৰ কাহিনী এই ভিডিঅ'টিত জানো আহক। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টিত আলোচনা কৰিবলৈ লোৱা মহিলাগৰাকীৰ নাম হৈছে অৰুণিমা সিনহা। তেখেত ভাৰতৰ এগৰাকী পৰ্বতাৰোহণকাৰী আৰু ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ। অৰুণিমা সিনহাই 2013 চনত পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰি বিশ্বৰ বুকুত ইতিহাসৰ সৃষ্টি কৰিছিল। কিন্তু ইয়াৰ আঁৰত এটা এনেকুৱা বেদনাদায়ক অথচ প্ৰেৰণাদায়ক কাহিনী লুকাই আছে, যিটো কাহিনী শুনিলে আপোনাৰ চকু কপালত উঠিব আৰু এই কথা বিশ্বাস কৰিবলৈ বাধ্য হ'ব যে হয়, যত্ন কৰিলে ৰত্ন পায়। 2011 চনৰ কথা। অৰুণিমাই এখন ৰেলৰ এটি সাধাৰণ শ্ৰেণীৰ ডবাত যাত্ৰা কৰিছিল লক্ষ্ণৌৰ পৰা দিল্লীলৈ। তাতে তেওঁ সন্মুখীন হয় এটা ডাকাইতৰ আক্ৰমণৰ। হঠাতে অৰুণিমাই শুনিবলৈ পাইছে, দে বুলি কৈছোঁ নহয়, দি দে। হয়, ৰেল সুৰক্ষা কৰ্মী বা প্ৰহৰী সকলোৰে অজ্ঞাতে কেইজনমান লুণ্ঠনকাৰীয়ে চলাইছিল ডাকাইতি। ৰেলৰ ভিতৰত থকা কোনো লোকে সাহস গোটাব পৰা নাছিল, কোনোৱে কাকো সহায় কৰিবও পৰা নাছিল। কিন্তু ব্যতিক্ৰম আছিল লক্ষ্ণৌৰ পৰা দিল্লীলৈ অহা 26 বছৰীয়া ভলীবল খেলুৱৈগৰাকী। তেওঁ হৈছে অৰুণিমা সিনহা। সকলোৱে যেতিয়া হাতৰ কাণৰ পৰা মূল্যৱান সম্পদবোৰ উলিয়াই দিছিল, অৰুণিমা সিনহাই কিন্তু দিয়া নাছিল। ভয়ানক পৰিণতিৰ কথা সোঁৱৰাই দিয়াৰ পাছতো অৰুণিমাই মাকে মৰমতে আশীৰ্বাদ হিচাপে দিয়া চেইনডাল নিদিলে। অৱশেষত সকলোৰে চকুৰ সন্মুখতে সেই অবাঞ্ছিত ঘটনাটো ঘটি গ'ল। অৰুণিমাক দাংকলাকৈ তুলি নি ৰেলৰ দুৱাৰেৰে আন্ধাৰৰ মাজলৈ দলিয়াই দিলে। তাৰ পিছৰ সেই শিহৰণকাৰী ঘটনা হৃদয় বিদাৰক। পেলাই দিয়াৰ সময়ত আন এখন ৰেলগাড়ী আনটো ৰেলৰ চিৰিৰে আহি আছিল। চলন্ত ৰেলগাড়ীখনত খুন্দা খাই তাই তললৈ পৰি গ'ল। ৰেলৰ চিৰিত অসহায় অৱস্থাত পৰি থাকোঁতেই মুহূৰ্ততে আন এখন ৰেলে আহি তেওঁৰ ভৰি এটা কাটি থৈ যায় আৰু আনটো ভৰিও আঘাতপ্ৰাপ্ত হয়। সেই অৱস্থাত অৰুণিমাই গোটেই ৰাতি পৰি আছিল। শৰীৰৰ পৰা তেজ গৈ গৈ মৃতপ্ৰায় অৱস্থাত তেওঁক 28 ঘণ্টাৰ পাছত ওচৰৰ গাঁও এখনৰ লোকে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যায়। কিন্তু বিশেষ একো সা সুবিধা নথকা বাবে পাছত উন্নত চিকিৎসাৰ বাবে অৰুণিমাক আন এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তেতিয়া সকলোৱে অৰুণিমাৰ পৰিচয় এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ বুলি গম পালে। তেতিয়া তেওঁৰ চিকিৎসাৰ মান উন্নত হয়। শেষত তেওঁক নতুন দিল্লীত থকা এইমছত ভৰ্তি কৰোৱা হয়। তাত তেওঁ প্ৰায় 4 মাহ চিকিৎসা গ্ৰহণ কৰে আৰু তাতে ভাৰতৰ এটা বেচৰকাৰী সংস্থাই অৰুণিমাক এটা কৃত্ৰিম ভৰি দান কৰে। চিকিৎসালয়ৰ বিচনাত পৰিয়েই অৰুণিমা সিনহাই এদিন হিমালয়ৰ সৰ্বোচ্চ শৃংগ জয়ৰ সপোন দেখিছিল। বিকলাংগ হ'লেও ক'ত কেনেকৈ প্ৰশিক্ষণ ল'লে মনৰ আশা পূৰ্ণ হ'ব তাৰেই চিন্তা কৰি আছিল। সেই সময়ত তেওঁ বাচেন্দ্ৰী পাল নামৰ এজন মানুহৰ দুঃসাহসিকতাৰ কাহিনী এটা মনত পৰিল। 4 মাহৰ পিছত চিকিৎসালয়ৰ পৰা ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰী পালক লগ কৰিবলৈ গ'ল। বাচেন্দ্ৰী পালে অৰুণিমা সিনহাৰ কাহিনী শুনি স্তম্ভিত হ'ল। অদম্য হেঁপাহৰ অৰুণিমাক তেওঁ সাহস আৰু প্ৰেৰণা দিলে। বাচেন্দ্ৰী পালে জনাইছিল যে তেওঁৰ কৃত্ৰিম ভৰিখনেৰে এভাৰেষ্ট শৃংগ বগোৱাত অসুবিধা হ'ব। শেষত কৃত্ৰিম ভৰি এখন নতুনকৈ সজাই তুলিলে বহুজনৰ ধনৰ বিনিময়ত। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ অধীনত বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন পৰ্ব চলি থাকিল আৰু এদিন সেই কৃত্ৰিম ভৰিৰে এভাৰেষ্ট শৃংগ জয় কৰিলে অৰুণিমা সিনহাই। মাউণ্ট এভাৰেষ্টলৈ যাত্ৰা কৰি থকা সময়ত অৰুণিমা সিনহাই বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰিব লগা হ'ল। এভাৰেষ্টলৈ যোৱা 4 নম্বৰ কেম্প পাওঁতেই তেওঁৰ ভৰি নিগৰিত তেজেৰে ৰাঙলী হ'ল। তথাপিও অদম্য হেঁপাহ, সন্মুখত শুকুলা টিং, নিগৰি থকা তেজ ৰুমালেৰে মচি মচি কষ্ট সহিষ্ণুতাৰে 52 দিনৰ অন্তত পৃথিৱীৰ সৰ্বোচ্চ শৃংগত উঠিবলৈ সক্ষম হ'ল। সেইদিনা আছিল 21 মে 2013 চন। পৃথিৱীৰ এগৰাকী বিকলাংগ ভাৰতীয় মহিলাই এভাৰেষ্ট জয় কৰি ইতিহাস কৰিলে। প্ৰায় 1.5 ঘণ্টা কাল তেওঁ এভাৰেষ্টতে কটাইছিল। অৰুণিমা সিনহাই এতিয়া বিশ্বৰ বহুকেইটা সুউচ্চ শৃংগ জয় কৰিছে। 32 বছৰীয়া এইগৰাকী মহিলা এতিয়া সকলোৰে বাবে প্ৰেৰণাৰ উৎস। 2015 চনত এইগৰাকী সাহসী নাৰীক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। অৰুণিমা সিনহাই এতিয়া পৰ্বতাৰোহণকাৰীৰ লগতে এগৰাকী মটিভেশ্যনেল স্পিকাৰ হিচাপেও কাম কৰি আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টি কেনে লাগিল? যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ নাপাহৰিব। ধন্যবাদ।